গর্ভে রাখি ভয়ন্ত বেকত চন্দ্র যেন প্রকাশন্ত পূর্ব কমল লোচন চারি ভুজ চারি অস্ত কণ্ঠত কষ্ট শুভে গালে পিতব অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি তাৰে ৰশ্মিকে সচই দেখিছি কি মিকি অৰম মকৰ কুণ্ডলে সুমণ্ডিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সমশ্যাম বৰ্ণ হিয়ত শিবৎস পান্তি গলে বনমালা পতিত প্ৰকাশ কৰ ৰত্নৰমে হলা কেউৰ কংকনে কৰে করত দীপিতি পদ পদম দুখানিক দেখন তেতিপিতি রত্নময়ী নুপুরে রংতে আছে ঘুষ যাক মনে ধৰি পাৱে ভকতে হৰিৰৰ জ্যোতি খুটি গৃহ প্ৰকাশন্ত অদ্ভুত বালক বকু দেবে দেখি লন্ত মোহৰগী হত জিলা নাৰায়ণ পৰম বিস্ময় ভৈল তব ধন মিলিল সম্ভৱতি উল্লাসিত প্ৰাণ আঠে বেঠে সপতে কৰিলা মনে স্নান ৰাম কৃষ্ণ ৰজন মত পাইলা মহা আনন্দ অযুতে কধেনু মানে দিলা বাম জয় কৃষ্ণ।
এতিয়া সেই দৈৱকীয় গৰ্ভত পৰা যিটি সন্তান ইতিমধ্যে জন্ম লাভ কৰিলে সেই দৈৱকী কোলাত সন্তানটিক কেনে দেখিছে সেই ৰূপ বৰ্ণনা কৰিছে চন্দ্ৰৰ দৰে সূৰ্যৰ দিশত পূৰ্ণিমাহৰ চন্দ্ৰটো ওলাই আহিলে যেনেকৈ কিমান ভাল লাগে আকাশত নহয় দশুদিশ ভাল লাগে তেনেভাৱে প্ৰকাশ পাইছে আৰু সেই কমল লোচন চতুৰ্ভুজ ৰূপ অৰ্থাৎ চাৰি অস্ত ভুজ শব্দ অৰ্থ হৈছে হাত চাৰি হস্তত চাৰি অস্ত কণ্ঠত কৌস্তভ মুনি সুন্দৰভাৱে গাৰ পীতবস্ত্ৰৰ অমূল্য কীৰ্তি ৰত্ন গলত ৰত্ন মুকুতা হাৰ আৰু এনেভাৱে সেই কেশৰবোৰ হ'লে আপোনাৰ কেনেকুৱা জানেনে অলপ মানে পেপুৱা মানে ভাজ লগা আৰু এতিয়া এটা কথা চাব কৃষ্ণ প্ৰভু ভগৱন্ত যদিও আমাক দেখাইছে দৈৱকী গৰ্ভৰ পৰা জন্ম আচলতে ভগৱন্ত কৃষ্ণ যোনি সম্ভৱা নহয় অযোনি সম্ভৱা এতিয়া চাওক সেই জন্ম পালে ধৰি ল'লো বা গৰ্ভৰ পৰা জন্ম হ'ল জন্ম পোৱাৰ লগে লগে ইমানবোৰ বস্ত্ৰ আৰু ৰূপ বৰণ ক'ৰ পৰা আহিল হয়নে বাৰু এইটো তাৰমানে কি হয় ইয়াৰ মূল তত্ত্বটো হৈছে এনেকুৱা যেতিয়া কাৰাগাৰত বসুদেৱ দৈৱকী আছিল দেৱগণেও ভগৱন্তক স্তুতি কৰিছে আৰু বসুদেৱ দৈৱকীক কৈছিল তোমালোকে ভয় নাখাবা সেইজন পৰম প্ৰভু ভগৱন্ত বিষ্ণুৱে তোমালোকৰ উদৰত জন্ম লাভ কৰিব বা তোমালোকৰ গৰ্ভত জন্ম লাভ কৰিব এই দেৱগণ গ'ল পূব দিশে কাৰাগাৰৰ পূব দিশে সেইজন ভগৱন্তৰ চতুৰ্ভুজ ৰূপত বসুদেৱ দৈৱকীক দৰ্শন দিছে এই চতুৰ্ভুজ ৰূপত দৰ্শন দিয়াৰ পিছত সেইজন ভগৱন্ত বসুদেৱ দৈৱকে স্তুতি কৰিছে আৰু তাৰপিছতে সেইজন ভগৱন্তই সমস্তখিনি কথা কৈ অন্তৰ্ধান হৈছে অন্তৰ্ধান হোৱাৰ লগে লগে এই যে ভগৱন্তই যেতিয়া দৰ্শন পালে সকলো কাৰাগাৰ এনেকুৱা পোহৰ হৈ গ'ল সেই পোহৰে বিৰাজ হৈ আছিল ভগৱন্তৰ যেতিয়া অন্তৰ্ধান হৈ গ'ল সেই পোহৰ জ্যোতিটো গৈ কেৱল দৈৱকী কোলাত পৰিছিল দৈৱকীয়ে যেতিয়া সেই পোহৰটো জ্যোতিটোলৈ চাই দেখে যে এটা সুন্দৰ বালক শিশু এই কথাখিনি কৈ আছে দৈৱকী মানে কোলাত যে সেইজন ভগৱন্তৰ কাণত মকৰ কুণ্ডল দুই কৰ্ণতে সুন্দৰ এটা হৈ মেঘৰ বৰ্ণ অৰ্থাৎ শ্যাম বৰ্ণ মেঘৰ বৰ্ণটোক শ্যাম বৰ্ণ বুলি কৈছে অৰ্থাৎ নীল বৰ্ণ আকাশ নীলা নহয় জানো বাৰু নীল বৰ্ণ সেইটো শ্যাম বৰ্ণ বুলি কৈছে সুন্দৰভাৱে সেই শৰীৰটোৰ কথা কৈছে শ্যাম বৰ্ণ আৰু ভগৱন্তৰ হৃদয়ত আছে সেই শিৱস্ব পান্তি গলত আছে বনমালা পঞ্চবৰ্ণমালা আপাদলম্বিত আঁঠুতললৈ পৰা আৰু কেৰু কংকণ এনেভাৱে পাদৰ পদ্ম দুখানীত ইমান সুন্দৰ চৰণত নুপুৰ ৰত্নৰ নুপুৰ আৰু কৈছে যাক দেখিলে ভকতৰ মনত সদায় সন্তুষ্টি পায় সেইজন ভগৱন্ত এই ৰূপটোকে পাবলৈ দেখিবলৈ চাবলৈ আমি সমস্ত একত্ৰিত হৈছো আমি যে আজি ইয়ালৈ আহিলো কোনে আনিছে ভগৱন্তই আনিছে কিয় আহিছো ভগৱন্তক পাবলৈ আপোনালোকৰ দৰে সাধু মহন্তসকলক সেৱা কৰাৰ কাৰণে আমি ইয়ালৈ দৌৰি আহিছো তাতো কৰি থাকিব পাৰোঁ এইকেইটা অলপ কষ্ট হৈ আছে বাৰু যাওক ৰেগুলাৰ প্ৰগ্ৰেম কৰি আছো মাত অকণমান বহি আছে তাৰমানে খুব কষ্ট আৰু তাতে মাইক ফোনটো অকণমান হেৰি হ'ল যে অকণমান অসুবিধা পাইছো আৰু গাজে ক'ব লগা হৈছে নহ'লে লাহেকৈ ক'লেও চলিলেহেঁতেন যাওক যি কৰে ভগৱন্তই কৰাই ভালেই কৰে যে হওক এনে কৈছে অদ্ভুত বালক দেখিলে সেই বসুদেৱে আৰু সেই দেখাৰ লগে লগে কৈছে মুহুৰ গৃহত উপজিলা নাৰায়ণ পৰম বিস্ম ভৈলা তবধৰ নয়ন মিলিল সম্ভৰ অতি উল্লাসৰ প্ৰাণ আঠে বেঠে শপতে কৰিলে মনে স্নান এতিয়া যে এই স্নান কৰা বুলি কয় স্নান কৰিব যাওঁতে আৰে কাৰাগাৰত থাকিলে বসুদেৱে কেতিয়া যমুনাত স্নান কৰি আহিলে হয়নে বাৰু ইয়াতে পদত লিখিছে মনতে কৰিলে স্নান মনেদি কাৰণ মনটো আমাৰ এনেকুৱা দুদন্ত হয়নে বাৰু ইয়াতে পঢ়িছে মন ক'লৈ যাব ঠিকনা নাই এতিয়া কোনে কোনে ভাবি আছে আৰু অকণমান পিছত যামেই গৈ আৰু ঘৰলৈ হয়নে বাৰু মনটো গৈয়ে আছে কোনে কোনে ভাবি আছে কোনোৱে ভাবি আছে আপোনালোকৰ ভিতৰতে আৰু বা কি ওলাই চাওঁচোন বাৰু কৈ থাকক শুনি থাকোঁ কোনোৱে ভাবি আছে আৰু অলপ পিছত যাম কোনোৱে ভাবি আছে কি চাগে সেইবৰ্গীকে যদি কিবা খোৱা যোগাৰ কৰিছে খাব পালে যামেই গৈ নাথাকোঁ আৰু মনৰ গতি কথাটো কৈছোঁ আপোনালোকে তেনেকুৱা নহয় বাৰু কথাটোহে কৈছোঁ যে মনৰ গতিটো তেনেকৈ চলে আমাৰ গতিকে এই মনেদি স্নান কৰি আহিল সেইকাৰণে মন কৈছে ইমান দুজন মনে ৰজা মনে প্ৰজা মনে বিচাৰে এখাত ভাজ্যা মনটো ক'ত ক'ত যায় লাই চুই থৈ আহে ঠিকনা নাই সেইকাৰণে মনটোক যদি আমি নিয়মত লগাব পাৰোঁ মনক যদি আমি বান্ধি ল'ব পাৰিলোঁ
তেনেহ'লে আমাৰ জীৱন ধন্য হ'ব। মনটোক আমি নিয়মত লগোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে মনক আমি এই মনে ভগৱন্তৰ ৰূপ চিন্তা কৰিব লাগে। সেইকাৰণে আমাৰ ভগৱন্তৰ ৰূপবিলাক বৰ্ণনা কৰিছে। এনেভাৱে দেখি সেই বসুদেৱে মনতে সেই স্নান কৰিছে, অৰ্থাৎ মনে সেইজন ভগৱন্তক সমস্ত দৰ্শন কৰিছে আৰু এনেভাৱে মনতে সমস্ত তেওঁ দান দক্ষিণা দিছে, ভগৱন্তৰ চৰণত সকলো নিবেদন কৰিছে। আহক, এই যে বসুদেৱে এতিয়া স্তুতি কৰিব আৰু দৈৱকীও স্তুতি কৰিব। কাক? সেইজন কৃষ্ণক। এতিয়া মনতহে কৈছে, এবাৰ সাক্ষাৎ স্তুতি কৰিব। কি বুলি স্তুতি কৰে বসুদেৱ দৈৱকীয়ে সেইজন কৃষ্ণক? আমিওতো এদিন দৰ্শন পামেই নিশ্চয়, কাৰণ ভকত হৈছো, ভক্তি কৰিছো, আমিওতো স্তুতি কৰিব জানিব লাগিব। সেই স্তুতি আজি বসুদেৱ দৈৱকীৰ পৰা আমি শিকি লওঁ। আহক কৃষ্ণ। বসুদেৱ আৰু দৈৱকীৰ কৃষ্ণ স্তুতি। বিষ্ণুৰ ভাৱ জানি ভয় পৰি হৰি কৰি বেলা গিলা স্তুতি কীৰ্তনজলি কৰি জানিলো খাই হাতে তুমি পুৰুষ পুৰাণ নিৰঞ্জন আনন্দ ৰূপ সৰ্ব জান তুমি কেৱল সঁচা সৰ্বে মায়াময়ী তোমাতে হন্তে হুয়ে সৃষ্টি লয়ে ব্ৰহ্মৰূপে সদা পলা বিষ্ণুৰ ধৰি ৰুদ্ৰৰূপে নিয়াসবে জগত হৰি সন্দেবাক লাগি পৃথিৱীৰ মহাভাৰ মুহুৰ গৃহত আখি ভৈৰায় দুষ্ট কখং হৰি থাপি বাহাপুই ন পথ পুৰি বাহা প্ৰভু ভক তৰ মনু ৰথ। জয় কৃষ্ণ। এতিয়া সেইজন বসুদেৱে সেই ভগৱন্তৰ ৰূপ দেখি স্তুতি কৰিছে যে হে প্ৰভু, তুমি হৈছা পৰম পুৰুষ আৰু তুমি হৈছা পুৰাণ পুৰুষ। তুমি নিত্য নিৰঞ্জন, তুমি আনন্দৰ সকলোৰে স্বৰূপ, তুমি সৰ্ব সকলো জানা, তুমি কেৱল মায়া দ্বাৰা সকলোকে সৃষ্টি কৰিছা। তোমাৰ পৰা এই সৃষ্টিৰ স্থিতি আৰু লয় হৈছে। তুমি ব্ৰহ্মাৰূপে স্বজন কৰিছা, বিষ্ণুৰূপে পালন কৰিছা আৰু ৰুদ্ৰৰূপে তুমি সংহাৰ কৰিছা। যে এই পৃথিৱীৰ ভাৰ সংহাৰ কৰিবলৈ তুমি মোৰ গৃহত আহি অৱতাৰ ধাৰণ কৰিছা। আজি বসুদেৱে স্তুতি কৰিছে, কৈছে
যে যিসকল ৰজাই দুষ্ট ৰজাই দৈত্যসকলে নিজকে ৰজা বনাই ফুৰিছে সেইসকল দৈত্যক তুমি বধ কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা যে তুমি দুষ্টক দমন কৰি শান্তক পালন কৰি এই পৃথিৱীৰ ভাৰ সংহাৰ কৰিবলৈ ধৰ্মক তুমি ৰক্ষা কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা এনেভাৱে বসুদেৱে স্তুতি কৰিছে আহক আৰু সুন্দৰভাৱে তেওঁলোকৰ বসুদেৱ দৈৱকীৰ স্তুতি আৰম্ভ হৈ আছে আমি শ্ৰৱণ কৰো জয় কৃষ্ণ তোমারে হে ভকতি তো ভকতি কুটি করিলন্ত বসুদেবে আনুনানস্তুতি কংসৰায়ক দৰে তানো থিৰনুহে কৃষ্ণ কবুৰন্ত প্ৰভু শুনা অভিপায় তুমি উপজীৱা শুনি আকাশীব পাপী কংসে মাৰিলা তোৰ মাৰ ভাতৃগণ তোমাৰ কথা কৈ এটিখনে পাইবা জান খান্দা ধৰি ধাইব কংস অন্তক ৰাম সাৱধানে থাকা প্ৰভু ভূঞা শোচিত পাপিষ্ট পদৰে মূৰ থিৰনুহিচিত এহি বুলি বসুদেৱ মনুহিয়া আছে দৈৱকীৰ পুত্ৰ মুখ দেখিলন্ত পাছে মহাপুৰুষৰ চিহ্ন জানি মহাসতী পৰিতুতি কৰন্ত বিষ ময় হুয়াৰ আতি যিটো ব্ৰহ্মৰূপ নিৰা আৰু নিৰঞ্জন এন্তে তুমি জানিলো খাই খাতে নাৰায়ণ ৰামে একো কালে মনুষ্য মৃত্যুৰ নেৰাই হাত নকৰে ভকতি যাৱে মাধৱ তোমাৰ পাৱত যেবাই কৰিয়াৰ চৈ তেৱে সুস্থ হুয়া থাকে পৰম নিৰ্ভয় যেবে নষ্ট ভৈল লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষ থাকা দুনাই কালৰ ৰূপ হুয়াও সদানাৰায়ণ তোমাৰ চৰণে আবে অখিলো
দুৰ্ঘোৰ কংস ভয়ে তনুকম্প ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ তোমাক নজানে যেন মতে কংস পাপ ইটো দিব্য ৰূপ আমি তোমাতে সে লাগি উদ বেগ কৰে মন শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ অৰাম কংস ভয়তে কান্দে ঐগানীৰ বুক এতেকে বুলিয়া ভৈলা দৈব কিনি চুক জয় কৃষ্ণ। এতিয়া বসুদেৱে শেষত স্তুতি কৰিছে যে হে প্ৰভু তোমাৰেহে ভকতি মুকুতি সকলোৱে লাভ কৰে, তোমাৰ পৰাই এই সমস্ত পায়। যে আৰু বসুদেৱে এনেভাৱে অনেক স্তুতি কৰাৰ পিছত কৈছে কংস ভয়তে হে প্ৰভু মোৰ এই কায় এই হৃদয় কোনোদিনাখন শান্তিয়ে থকা নাই। তুমি উপজিবা শুনি আকাশী বচন কৃষ্ণক কৈছে যে প্ৰভু তুমি উপজিবা বুলিয়ে এই আকাশী বচন শুনাৰ দিনাখনৰ পৰাই সেইজন কংসই শান্তিও থকা নাই, আমাকো থাকিব দিয়া নাই। যে এনেভাৱে বসুদেৱে স্তুতি কৰি কৈছে হে প্ৰভু সেইজন কংসই খান্দা লৈ তোমাক কাটিবলৈ সদায় ভ্ৰমণ কৰিয়ে আছে, তুমি সাৱধানে থাকিবা হে প্ৰভু। আজি এজন ভক্তই ভগৱানক কৈছে যে তুমি সাৱধানে থাকিবা। যে এনেভাৱে কয় সেই বসুদেৱে মৌন হৈ থকাৰ পিছত এতিয়াৰ দৈৱকীয়ে স্তুতি কৰিছে। দৈৱকীয়ে কৃষ্ণৰ প্ৰভু ভগৱন্তক চৰণত সেই চিহ্ন দেখি গম পাই গ'ল এইজন সাধাৰণ পুৰুষ নহয়, এজন মহাপুৰুষৰ চিন দেখিছে। এই মহাপুৰুষৰ চিন দেখি দৈৱকীয়ে এতিয়া স্তুতি কৰিছে যে হে প্ৰভু যে তোমাক ভক্তি নকৰাকৈ যিসকল মনুষ্যই এই ধৰাধামত আহে সেইসকলে জন্ম মৃত্যু চক্ৰত পৰি থাকে, আৰু যিয়ে তোমাৰ চৰণত সেৱা কৰে হে প্ৰভু সেইসকলে জন্ম মৃত্যু চক্ৰৰ পৰা উদ্ধাৰ পায়। এইটো আমি এখন খেলহে খেলি আছো, গম পাইছে আপোনালোকে? জন্ম মৃত্যু এখন খেল, বাৰে বাৰে হাৰি আছো বুজিছে, সেইকাৰণে জন্ম পাই আছো। এইবাৰ মানে হাৰা চিন্তা কৰা নাই দিয়ক, অভাজনসকলে অকণমান আশীৰ্বাদ কৰিব। আপোনালোকে সেইটোৱে চিন্তা কৰক, কিমান হাৰিম আৰু সদায় নবহো, জিকি যোৱা চিন্তা কৰিব লাগে, জিকিব লাগে। খেল এখন খেলিলে সকলোৱে জিকাই চিন্তা কৰে, কিবা কাৰণবশতঃ হাৰি যায়। এতিয়া আমি যি দেখিছো আমি দেখোন জিকাৰ কথা চিন্তাই নকৰোঁ, হাৰাটোকে চিন্তা যাব লাগে যাওঁ, খেলিব লাগে খেলো, সেনেকে নহ'ব। এই স্কুলৰ ল'ৰা ছোৱালী যিবোৰ মানে গাধা ল'ৰা ছোৱালী হয়, পৰিৱেশো অকণমান বেয়া, মানে পৰিৱেশ কোনটো বেয়া, টকা পইচা নথকাটো বেয়া বুলি কোৱা নাই, মানে ল'ৰা ছোৱালীৰ প্ৰতি পিতৃ মাতৃৰ যত্ন নোহোৱা, গাৰ্জেনৰ যত্ন নোহোৱা, অযত্নে থকা সকলো সেনেকুৱা কি হয়, এই ল'ৰাটো স্কুললৈ যাব লাগে গৈছে, এই স্কুললৈ যা, গ'ল আৰু হয়, আহিলে নহয় খাব কৰিলে গধূলি এই কিতাপখন উলিয়াই লওঁ বুলি ক'ব। কি পঢ়িছে নপঢ়িছে মাথা মুণ্ডৰ মাক বাপেকক খবৰেই নাই। এইবোৰ ল'ৰা ছোৱালী গাধা নহ'ব, এই আমি তেনেকুৱা বুজিছে বহু আমি তেনেকুৱা। এই স্কুললৈ যাব লাগে যা, তাৰমানে মোৰ ঘৰত মাতি থৈ গৈছে ন, সকাম পাতিছে, অঁ যাম দে, গ'লে আৰু কি চলিছে আৰু যাব লাগে, আহিছোঁ সমাজৰ বান এটা আছে আৰু আহিব লাগে হয়, নামঘৰত কাৰোবাৰ ঘৰত আহিছোঁ আৰু বহি আছোঁ আৰু কি চলিছে চলি লওঁ আৰু পাৰিলে অকণমান দে সোনকালে সামৰিব লাগে দে, ঘৰত ঢেৰ কাম আছে নহয়। বা চাওকচোন, ঈশ্বৰৰ কামটো সোনকালে শেষ কৰে, বিষয়ৰ কামটো দীঘল কৰিলে। তাৰমানে কি, বিষয়টোক দীঘল কৰিলে মানে কি, জীৱনটো আমি বিষয়তে সদায় থাকিব বিচাৰিছোঁ, তেতিয়াহ'লে বিষয়টো আকৌ তুমি আকৌ যোৱা জন্ম মৃত্যু চক্ৰৰ পৰা। সেইকাৰণে কৈছে এইসকলে কালৰ পৰা জন্ম মৃত্যু চক্ৰৰ পৰা কেতিয়া হাত সাৰিব নোৱাৰে। জন্ম মৃত্যু চক্ৰটোৰ পৰা এইটো হ'লে আমাৰ বেমাৰ। জন্ম মৃত্যু চক্ৰটো হৈছে এটা বেমাৰ, মানুহৰ শৰীৰত বিভিন্ন এটা বেমাৰ থাকে।
আমাৰ বেমাৰটো হৈছে জন্ম মৃত্যু চক্ৰ জন্ম মৃত্যু চক্ৰটো বন্ধ কৰিবৰ কাৰণে আমি এই পৰম প্ৰভু ভগৱন্তক চৰণত শৰণাপন্ন হ'ব লাগিব কায় বাক্য মন এক কৰি ভগৱন্তক ভজিব লাগিব সাধু সংগ কৰিব লাগিব তেহে এই চক্ৰটোৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম সেইকাৰণে এতিয়া সেই দৈৱকীয়ে স্তুতি কৰিছে যে হে প্ৰভু যে তোমাক যিসকলে এনেভাৱে তোমাৰ চৰণ সেৱা নকৰে সেইসকলে মনুষ্যই মৃত্যুৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে আৰু কৈছে তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় তেবে শুশ্ৰ হৈয়া থাকে পৰম নিৰ্ভয় তোমাৰ চৰণত যিজনে আশ্ৰয় গ্ৰহণ কৰিব সেইজনৰ কেতিয়াও বিপদ হ'ব নোৱাৰে সেইজনে তৰি যাব পাৰে আমি এতিয়া আশ্ৰয় বেলেগত লৈছোঁ ভগৱন্তৰ ওচৰত লোৱা নাই এতিয়া কিবা এটা বিপদত পৰিছোঁ কাৰোবাৰ ওচৰত সহায় বিচাৰিছোঁ আমি ভগৱানক বিচাৰিছোঁ নে বাৰু নাই বিচৰা জীৱনত কিছুমান প্ৰেক্টিকেলি প্ৰমাণ পাইছোঁ ভুগিব লাগিব ভোগ যেতিয়ালৈ থাকিব এজন মনুষ্যই ভুগি থাকিব লাগিব সেই ভোগটো আকৌ ভাগ কৰি ল'ব পৰা যায় দেই প্ৰভু গম পাইছেনে কেনেকৈ মানে এই গধূলি সময় হ'লে কেইজনমান আছে নহয় আপোনালোকৰ ফালে নাই কি চাগে আমাৰ মৰিগাঁও ফালে আছে ইজনে সেইজনে লগ লাগি ক'ৰবাত বহা অভ্যাস আছে গধূলি সময়ত এই ভগাই লোৱাটো এই আজি মই কৰিম দে যোৱাকালি তুমি কৰিলা নহয় সঁচটো আজি ময়ো কৰিম দিয়া এই যে ভগাই লোৱালৈ হয়নে বাৰু এতিয়া আমাৰ আকৌ এই ভোগটো ভগাব লাগিব ক'ৰ লগত ভগৱন্তৰ বেলেগৰ লগত ভগালে শেষ নহ'ব এই যে ভাগ কৰি ল'লে কেতিয়াবা বেছি হ'ল মই নোৱাৰা দিয়া বুলি ক'ব হয় ইজনে ক'ব নোৱাৰো সিজনে ক'ব নোৱাৰো ৰৈ গ'ল নহয় প্ৰভু সেই ৰৈ যোৱাজনে কি কৰিব তাৰ ভাগতে থাকি গ'ল সেইখিনি 3 দিনমান খাই থাকিব তাৰ ভোগে শেষ হোৱা নাই আকৌ হয়নে প্ৰভু এতিয়া আমি যে লৈ অহা ভোগবিলাক ভোগ আমাৰ শেষ নহ'ব আকৌ জন্ম ল'ব লাগিব এই ভোগ শেষ কৰিবলৈ কাৰ ওচৰত ভগাব লাগিব ভাগটো যিজনৰ ওচৰত দিলে নিমিষতে শেষ কৰি দিব পাৰে অৰ্থাৎ পৰম প্ৰভুৰ ওচৰত যদি আমাৰ ভোগটো ভগাই লোৱা যায় তেনেহ'লে এই জন্মতে আমাৰ ভোগ শেষ হৈ যাব গতিকে ভোগ আৰু ৰোগ ভোগ বুলি মানে বিভিন্ন ভোগ আছে বহু দুখ কষ্ট যান্ত্ৰণা ভোগ কৰাটো এটা ভোগ কোনোবা ঐশ্বৰ্য বিভূতি এসোপা ধন জনে পোৱা এটা ভোগ কিছুমানে আকৌ নোপোৱাকৈ থকা এটা ভোগ হয়নে বাৰু কিছুমান সতি সন্ততি এসোপা পোহপালন দিব নোৱাৰা এটা দুখ যন্ত্ৰণা ভোগ কিছুমানে ল'ৰা ছোৱালী নোহোৱা এটা দুখ যন্ত্ৰণা ভোগ কিছুমানে খোৱা ভোগ কিছুমানে নোখোৱা ভোগ ভোগেই ভোগ বিভিন্ন প্ৰকাৰ আছে ভোগৰ অৰ্থ বিভিন্ন প্ৰকাৰ কেৱল ভোগ এই সমস্ত ভোগ শেষ কৰিবৰ কাৰণে সমস্ত যদি ভগৱন্তৰ চৰণত নিবেদন কৰোঁ আৰু শেষ হৈ যাব এই যে ৰাতিপুৱা আমি গুৰু সেৱা কৰিলোঁ গুৰু সেৱা কৰোঁতে ভগৱন্তক সমস্ত নিবেদন কৰক নিজৰ মানে আপোনাৰ দেহ মন প্ৰাণ চিত সমস্ত নিবেদন কৰাৰ লগতে পৰিয়ালৰ সকলো আপোনাৰ বিষয় ঐশ্বৰ্য বিভূতি যিমান আছে সমস্ত ভগৱন্তৰ চৰণত নিবেদন কৰক নিবেদন কৰি ভগৱন্তৰ পৰা আজ্ঞা লৈ আপুনি নিজৰ প্ৰত্যেকৰ জীৱন কৰ্মত আগবাঢ়ি যাওক সন্ধিয়া আহিল দিনত আমি সন্ধ্যা কৰিব লাগে দিনততো দুপৰীয়া সময় পোৱা নাযায় সন্ধিয়া সময়ত আহিল সন্ধিয়া সময়ত ধুনীয়াকৈ গা পা ধুই লৈ গুৰু সেৱা কৰাৰ সময়ত আকৌ ভগৱন্তক নিবেদন কৰক হে প্ৰভু যে আজি দিনটো তুমি বৰ সুন্দৰভাৱে মোক পাৰ কৰাই দিলা হে প্ৰভু মই আৰু টোপনি সমান হয়নে বাৰু টোপনিটো মানুহ মৃত্যু হোৱা নাই জানো গতিকে প্ৰভু যদিও এই নিদ্ৰাটো যাব লগা হয় যাতে প্ৰভু তোমাৰ ভকতকে দেখা পাওঁ তোমাকে দেখা পাওঁ এইকণে কৃপা কৰিবা চাব সেই ভকতে আমাৰ ভকতসকলে আমাৰতো বেলেগ সপোন দেখা দেখি চিষ্টেম নাই আমি কেতিয়াবা দেখোঁ ক'ৰ ভাগৱতলৈ যোৱাত এই কোনোবা যদি দেখিলে আমালৈ ফোন কৰিব বোলে প্ৰভু হেৰি নহয় ৰাতিপুৱাই গুৰু সেৱা কৰাৰ পিছত আজি ৰাতি সপোনত দেখিলোঁ এখন ভাগৱতলৈ গৈছোঁ এই বহু নিমন্ত্ৰণ আহিবই অলপ পিছত কোনোবা ফালৰ পৰা মানে মোবাইল বাজিব হয় আমাৰ নহয় কাৰোবাৰ বাজিব বোলে অমুকৰ পৰা এনেকৈ বিচাৰিছে প্ৰভু এতিয়া তাৰিখটো চাই দিব লাগে তেনেমতে তাৰিখ দিয়া যায় চাওক এই যে ভাগৱত দেখিলোঁ ভকত দেখিলোঁ আৰু কেতিয়াবা ভগৱন্তক দেখি থাকোঁ এতিয়া আমাৰ ভাগৱতৰ নিমন্ত্ৰণ হয় তাৰমানে ভকত ভাগৱত দেখা মানে ভাগৱতত যাবই লাগিব ভকতৰ সংগ কৰিবই লাগিব নিতান্ত প্ৰয়োজন বাকী একো সপোন দেখা নাযায় গতিকে এই ভকতৰ কাম আৰু বিষয় অনুৰাগীসকলে বিষয় সপোন দেখিব হয়নে বাৰু স্বৰ্গলৈ মানে স্বৰ্গৰ সুখৰ দেখিব ঐশ্বৰ্য বিভূতি দেখিব কোনোবাই দুখৰ সুখৰ এতিয়া আটাইতকৈ ডাঙৰ কথা আৰু এটা কথা এইখিনিতে আমি পাতিব লাগিব মানুহে ভাবে কি আমি প্ৰত্যেক মানুহে অজ্ঞানীসকলে ভাবে এইটো যে এখন নৰক আৰু নাই বৈকুণ্ঠও নাই বেলেগত ইয়াতে আছে বুলি কয় এয়া অজ্ঞানীসকলৰ বাক্য ভাগৱত শাস্ত্ৰই গীতাই বেদে দেখুৱাই আছে স্বৰ্গ নৰক বৈকুণ্ঠ এখন কিন্তু আমাৰ মানুহসকলে তেনেকৈ কৈ থাকে কালি হঠাতে এজন পালোঁ আমাৰ টাউনতে আমাৰ এয়া প্ৰভুজনৰ সমান বয়স হ'ব মই গ'লোঁ ধূনা অলপ ল'বলৈ দোকান এখন তাতে বহি আছিলে তাৰপিছতে কিবা প্ৰসংগত এই দোকানীজনে মোক ক'লে এই প্ৰভু বহুত দিন মই লগ পালোঁ আপোনাৰ যোৱাকালি ইউটিউবটো চালোঁ সঁচাকৈ মোৰ অকণ মনত সংশয় এটা থাকিল সুধি দিলে মোক মই বোলো এইটো কথা কৈ দিলোঁ তেওঁ তেতিয়া ইজনক কৈছে তেওঁক মই চিনি নাপাওঁ মোকো তেওঁ চিনি নাপায়
এই দোকানীজনক কৈছে ক'তনো চৰক আছে নৰক আছে বৈকুণ্ঠ আছে ইয়াতে চৰক ইয়াতে নৰক ইয়াতে বৈকুণ্ঠ বুলি ক'লে মইতো চালোঁ মানুহজনক চাই ক'লে মই দেখিলোঁ এখেতৰ লগত মোৰ কথা পতা সময়ো নাই মোৰ আকৌ প্ৰগ্ৰেম আছে যাব লাগে আইগৰাকীয়ে ক'লে ধূনা অলপ নাই ধূনা অলপ আনি দিবা বোলো হ'ব আমাৰ সন্ধিয়া ৰাতিপুৱা মানে সদায় ধূনা জ্বলাওঁ গোঁসাই ঘৰত আপোনাৰ ধূপ বন্তি জ্বলে ধূনা ব্যৱহাৰ নকৰোঁ কিন্তু গৃহৰ প্ৰতিটো ৰুমত ধূনা জ্বলাওঁ আৰু মানে পদূলিলৈকে ধূনা ফুৱা যায় আমাৰ মহলটো ধূনা ফুৱাই দিয়া যায় এতিয়া চাবচোন এতিয়া আপোনালোকে এতিয়া গৰমত ধূনাটো ফুৱাই দিলে ৰুমে ৰুমে দিলে ফেনকেইখন চলাই দিয়ক ধূনা ধোঁৱাটো পোৱাৰ লগে লগে মহ নাথাকে মহ এটা আপোনাৰ এই ধূপ অনাৰ প্ৰয়োজন নাই এটা জীৱক হিংসা কৰা আমাৰ কি প্ৰয়োজন পৰিছে ধূনা গোন্ধটো পালে নিজৰো মনটো ভাল লাগিল হৃদয়খনো ভাল লাগিল মহলটোও পবিত্ৰ হ'ল ৰুমকেইটাও পবিত্ৰ হ'ল মহকেইটাও আঁতৰি গ'ল কিমান ভাল হয়নে বাৰু গতিকে এই ব্যৱস্থাটোৰ কাৰণে আটাই মানে আইগৰাকীসকল ধূনা কমি গ'ল ধূনা অলপ লাগিব আনি দিম দিয়া এই আনিব যাওঁতে এই কথাটো তেওঁলোকৰ আৰু মই একো যোগাযোগটো নকৰিলোঁ তেওঁ মোক কোৱা নাই যেতিয়া কাৰোবাৰ এজনে কৈছে কথাষাৰ উদ্দেশ্যি মোকেই কৈছে মই একো কোৱা নাই যাওক এইটো কাৰণে ক'ব বিচাৰিছোঁ সেইসকলে বুজি পোৱা নাই অজ্ঞানী বুলি কৈছে তাৰমানে চাওক আপোনাৰ চৰক নৰক বৈকুণ্ঠ এয়া হ'লে ব্ৰহ্মাণ্ড 14 ভুৱন এই বিশ্ব ব্ৰহ্মাণ্ড 14 ভুৱন আমি আছো ওপৰত আছে আপোনাৰ 7 স্বৰ্গ তলত আছে 7 পাতাল ওপৰত 7 স্বৰ্গৰ ভিতৰত আমি আটাইতকৈ তলৰ স্বৰ্গখনত আছো আমি থকাখনে একে তলৰ স্বৰ্গ ইয়াৰ ওপৰত আছে ভূ মানে পৃথিৱী ভুৱ স্ব মহ তপ জন চৈত্য লোক হ'লে ব্ৰহ্মালোক তাৰ ওপৰত আছে বৈকুণ্ঠ এয়া হ'লে 14 ভুৱনৰ 7 তালা এয়া আমি 7 তালা তলত আছো 7 তালা ওপৰত ব্ৰহ্মাণ্ড কি কয় আপোনাৰ সত্যলোক সেয়া হ'লে ব্ৰহ্মালোক ইয়াৰ ভিতৰত তলত গ'ল এতিয়া তলত 7 পাতাল তল অতল ভিতৰ খুটল তলাতল মহাতল ৰসাতলে হ'লে আটাইতকৈ তলত ৰসাতলে এটা চুকতে আছে এখন দেশ ৰাজ্য তাৰ নাম হৈছে সংযমনী সেইখন হ'লে যমনগৰখনক সংযমনী বুলি আছে সংযম তাৰ নাম মানুহে কয় যে এই নিয়ম সংযম নাই নেকি বুলি কয় হয়নে বাৰু এই নিয়ম সংযম ইয়াত নোহোৱা কাৰণে তালৈ পঠিয়াব যোৱা সেইখন স্কুলত সেইখন কলেজত এবাৰ পঢ়ি অহা আকৌ পঢ়ি আমি প্ৰত্যেকেই পঢ়ি আছো প্ৰভু সেইখন নৰকত আমি সকলোৱে সেইখন স্কুলত পঢ়ি সেইসকল শিক্ষক 3জন মানে প্ৰধান শিক্ষক আছে প্ৰিন্সিপাল এজন আছে বাকী 3জন লেকচাৰ আৰু মানে কালপোৱা খফুৱা বেংকামোৱা নাৰিকল গছৰ সমান ওখ কলা ঘিতমতীয়া চকুকেইটা হেলেজন লাইটতে জ্বলি থাকিব এখন হাতত চামৰা জৈ এখন হাতত লোহাৰ ডাং দেখাৰ লগে লগে জীৱ উৰি যাব সেইকাৰণে কৈছে যমৰ মূৰ্তিকৰ দেখি হয় বে চেতনা দুঘূৰ নৰকে পেলাই ভুঞ্জাই বে যাতনা এনেই লিখিছে নেকি যদি নৰক এখন নাই হ'ব মাধৱ গুৰুজনাই ঘোষাত শংকৰদেৱ গুৰুজনাই এই গুৰুসকলে এনেই লিখিছে নেকি কীৰ্তন ঘোষাবোৰ যদি নৰক এখন নাই আছে গতিকে সেইখন নৰকত দুখ যান্ত্ৰণা ভোগ কৰাব তাৰপৰা দুখ যান্ত্ৰণা ভোগ কৰি তাৰপিছত কি হ'ব সেই বিভিন্ন 84 লক্ষ ইউনি ভ্ৰমণ কৰাব একেবাৰে বৃক্ষ তৰু বিন্নপাত হৈ আপোনাৰ কীট পতংগৰ ওপৰত হৈ সমস্ত জীৱ জন্মলৈ আমি অন্তিম সময়ত মনুষ্য জন্ম পাইছোঁ কত ভাগ্যে এই ভাগ্যৰ মনুষ্য জন্ম পাইছে এইবাৰ যদি আকৌ যাব নোৱাৰো আকৌ সেই নৰকলৈ গৈ তাৰপিছত কি কৰিব আকৌ 84 লক্ষ জনী নাপাওঁ ইমান সহজত কোটি কোটি কল্পও আমি নাপাওঁ জন্ম কত ভাগ্য পাইছোঁ সেইকাৰণে এই ভাগ্যত পোৱা জন্মটো কেতিয়া বিফল খেদিব নালাগে আমি সকলোকে আহ্বান জনাইছোঁ যোৱা দিনকেইটা গ'ল অহা দিনকেইটা সকলোৱে অকণমান যত্নৰে ঈশ্বৰক ভজো দিয়কচোন জীৱনটো বিষয়ৰ কৰ্ম কৰিলোঁ আৰু বিষয় অনুৰাগী হয় লাহে লাহে বিষয়টো আমি এয়া চিন্তা কৰিব লাগে যাওক এয়া হ'লে নৰক বৈকুণ্ঠ এতিয়া যে আমি সপোনৰ কথা কৈ আছিলোঁ কথাটো এইটো কাৰণে আনিলোঁ এতিয়া কি হয় এজন মানুহ মৃত্যু হ'লে যদি পুণ্যাত্মা পাপাত্মা হয় তেনে তাৰ যাতনা হৈ পাব কেতিয়াবা আপোনালোকে সপোন দেখে নহয় দেখিছে সপোন প্ৰত্যেকেই দেখিছে এতিয়া কোনে কি সপোন দেখে নাজানো কেতিয়াবা ভয় খোৱা সপোন দেখিছে নাই বাৰু সপোনত কেতিয়াবা আগত আজিকালি নাই বুলি ধৰিছোঁ বাৰু দেখিছে তেতিয়া ক'ৰবাত যায় ক'ৰবাত পৰা কাৰোবাৰ লগত কাজিয়া লগা ক'ৰবাত কিবা মানে মহ দেখিলেতো আৰু বেয়া যম বাহন গম পাই নাপায় মহ জানি ল'ব যমে মানে নিবলৈ আহি আছে যমটোত ঘূৰি আছে আপোনাক যদি মহ আপুনি ঘনাই দেখি আছে সাৱধান হওকহে হওক আৰু গম পাইছেনে যম বাহন হৈছে মহ সেইকাৰণে মহক বিৰাট খং গম পাইছেনে তাৰপিছত এই যে দেখিলে মানুহজনটো আপুনি বিচনাতে শুই আছে সপোনত কোনে ঘূৰি ফুৰিছে সেইজন আপুনি নহয় জানো ঘূৰি ফুৰাজন হয় নহয় কওকচোন বাৰু আপুনিতো ঘূৰি ফুৰিছে গতিকে এয়া হ'লে সেইটো হ'ল আপোনাৰ সূক্ষ্ম হৈ সপোনত যিটো ফুৰিছে সূক্ষ্ম হৈ এই যে বিচনাত পৰি থাকে এইটো আমাৰ মানে থূল হৈ সেইটো হ'লে সূক্ষ্ম হৈ
এইটো স্থূল শৰীৰ, সেইটো সূক্ষ্ম শৰীৰ, সেই সূক্ষ্ম শৰীৰটোৱে ঘূৰি ফুৰিছে। সেই শৰীৰটো কেতিয়াও মৰণ নাই, বুজি পাইছে বহু? সেইটো শৰীৰ নমৰে কেতিয়াও, সেইটো শৰীৰ শেষ হৈ নাযায়। এইটো আমাৰ আত্মাটো ওলাই যোৱাৰ লগে লগে পৰিয়ালবৰ্গে সমাজ মাতিব, নি লৈ অগ্নিত দাহন কৰিব। সেই শৰীৰটোক পুৰি পেলাবও নোৱাৰে আপোনাৰ। সেই শৰীৰটোত আত্মাটো সোমাই যাব, আমাৰ আত্মাটো যে তাত সোমাই যাব, তাত যমদূতে সোমোৱাই লৈ যাব। আত্মাটো ইমান শুদ্ধমান, তাক কোনেও ধৰিব নোৱাৰে। চায়েন্সে মানে চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। আমেৰিকাত এজন মানুহক মৃত্যুৰ আগমুহূৰ্তত 6 দিনৰ আগত চিচাৰ মানে গ্লাছ ফিটিং কৰি ৰাখিছিল আত্মা ধৰিবলৈ। চায়েন্সে আত্মাটোকে চিনি নাপালে, ইমান শুদ্ধ। আত্মাটো কেনেকুৱা জানে প্ৰভু? এতিয়া ধৰক আমি এটা বস্তু চাব, ধৰি লওক এখন দাপোন, দাপোনখনত আপুনি বা মই যদি চাওঁ নিজক দেখা পাম। এই দাপোনখনত থকাৰ যিজন আপুনি মই ধৰিব পাৰিম নেকি? তাক ধৰিব কেতিয়াও নোৱাৰো, হয় নহয়? চাওঁটো ধৰিব নোৱাৰি। তদনুৰূপ যদি 1000 এখন দাপোন আপোনাৰ মোৰ আগত খাৰা কৰি দিয়া যায়, আমি 1000জন হৈ যাম। লাখ কোটিজন দিলে কোটিজন হৈ যাম। তদনুৰূপ ভগৱন্তই জগতৰ ঈশ্বৰ, সেইজনৰ সৰি পোৱা এটা জ্যোতি চাহ, কেৱল বিম্ব আৰু প্ৰতিবিম্ব আমাৰ প্ৰত্যেকৰ জীৱ জগতৰ শৰীৰত পেলাই আছে। বিম্বটো সেইটো ধৰিব পাৰে নেকি? বিম্বটো কেতিয়াও ধৰিব নোৱাৰে। এই বিম্বটোৰ দ্বাৰা আমি চৈতন্য হৈ আছো। আপোনালোকৰ আমাৰ লগত ভগৱন্তই সেই বিম্বটো পেলাই আছে, আমি সেইটোৰ দ্বাৰাই ঘূৰি ফুৰিছোঁ, হয়নে বাৰু? যেনে গিলাচটো ল'লে সূৰ্যটো পেলাই লয়, আপুনি যদি এনেকৈ ঘূৰাই থাকে সেই চাকটো ক'ৰবাত ক'ৰবাত গৈ আছে, হয়নে বাৰু? এই চৈতন্য হৈ ভগৱন্তই আমাক সকলোকে ভ্ৰমণ কৰাই আছে বিষয় অনুৰাগী হয়। এই বিষয় অনুৰাগীত থাকি যদি ভগৱন্তক ভজিব পাৰোঁ, গতি হ'ব, ভগৱন্তে তালৈ লৈ যাব। আৰু যদি দেখিলে বোলে এইটোক মই ইমান ধুনীয়াকৈ দি আছোঁ, ই বেঙামি আছে, নি লৈ সেই মানে চাহটো আকৌ বেলেগত পেলাই দিবগৈ আপোনাৰ। কেনেকৈ দিব জানো? আমি এই জনমত যদি কুকুচিগালৰ কৰ্ম কৰিছোঁ, তেতিয়াহ'লে ইয়াৰ পিছত এই আত্মাটো উলিয়াই কুকুচিগালৰ শৰীৰত সোমাই দিব, বুজি পাইছে? যদি আমি মানুহৰ কৰ্ম কৰি আছোঁ, আকৌ এই আত্মাটো ইয়াৰ পৰা উলিয়াই শেষত আৰু, কাৰণ কিয় এতিয়া যেতিয়া শৰীৰটো বুঢ়া হৈ যাব, যেনেকৈ নতুন কাপোৰযোৰ পিন্ধি আছে পুৰণা তাক পেলাই নতুন এযোৰ পিন্ধা যায়। গীতাত লিখিছে এটা জোকে, হয়নে বাৰু, এডাল তিনৰ পৰা আন এডাল তিন বিচাৰি থাকিব, সেইডাল পাই গ'লে গুচি যাব, এইডাল এৰি দিব। তদনুৰূপ এইটো আত্মাৰ শৰীৰটো মানে এইটো শৰীৰৰ পৰা যায় আন এটা শৰীৰত সোমাব। আৰু যদি আমি ঈশ্বৰৰ কৰ্ম কৰি আছোঁ, তেনে ঈশ্বৰৰ শৰীৰ এটা পাম নে নাপাম? এতিয়া চাওক, এই যে ভকত ভাগৱত দেখা সপোনটো হ'লে সেইটো হ'লে আপোনাৰ চিন্ময় শৰীৰ, চিন্ময়। এইটো হ'লে যাতনা শৰীৰ, যিটো সূক্ষ্ম, দুইটা সূক্ষ্ম শৰীৰ। ইটো হ'লে যাতনা শৰীৰ, ভয় খোৱা সপোন দেখিলে সেইটো যাতনা শৰীৰ। আৰু যিটো আপোনাৰ ভকত দেখিলে, ভাগৱত দেখিলে, ক'ৰবাত নাম গোৱা, ক'ৰবাত তীৰ্থলৈ যোৱা দেখিলে, সেইটো হ'লে চিন্ময় শৰীৰ। সেইটো হ'লে ভগৱন্ত আন এটা ৰূপ হৈছে চিন্ময়। সেইটো কৈছে মুহুৰ চৰণ চিন্তে যিটো জন, মুহুৰ স্বৰূপ পায়, হুইয়া পাৰিষদ থাকে বৈকুণ্ঠত, তাহাৰ জন্ম মৃত্যু নাই। গতিকে যিজনে ভগৱন্তৰ চৰণ সেৱা কৰিব, ভগৱন্তে সেই ৰূপটোকে পাব, হয়নে বাৰু? সেইকাৰণে আমি সেই ভকতসকলে সেইজন ভগৱন্তৰ চৰণ চিন্তা কৰিব লাগে। যদি আমি এতিয়া চাওক, সেই ভগৱন্তৰ ৰূপ চিন্তা নকৰি যদি বিষয় চিন্তা কৰিছোঁ, বিষয়লৈ যাব। এতিয়া শেষত আমাক এনেভাৱে কৈছে যে সেই দৈৱকীয়ে এনেভাৱে সেইজন ভগৱতক স্তুতি কৰিছে আৰু কৈছে, হে প্ৰভু নাৰায়ণ, যে এই দুঘু কংস ভয়ত আমাৰ শৰীৰ হৃদয় সদায় কম্পমান হৈ আছে, আৰু তুমি ভকতৰ ভয় হাৰি ভকতক পৰিত্ৰাণ কৰোতা, তোমাক নাজানে যেমনে কংস পাপ, ইটো দিব্যৰূপ আবে সম্বিও বাপ। যে হে বাপ, আজি ভগৱন্তক কৈছে যে এই তোমাৰ দিব্য ৰূপটো তুমি সম্বৰণ কৰা, আৰু তুমি কি কৰা, সেইজন কংস তোমাক কোনো কাৰণত নাজানে, আৰু তোমাক লাগি আমাৰ মনত সদায় ভয় হৈ থাকে। তুমি যে এই শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰিছা, এই ৰূপটো তুমি নাশ কৰা। এনেভাৱে দৈৱকী বসুদেৱে নিচুপ হৈ থকাৰ পিছত এতিয়া সেইজন পৰম প্ৰভু ভগৱন্তই কিবা ক'ব নিশ্চয় বসুদেৱ দৈৱকীক, হয়নে? স্তুতি কৰিল যেতিয়া, সাক্ষাৎ দৰ্শন হৈছে যেতিয়া, দুইজনে ভক্তই স্তুতি কৰাৰ পিছত ভগৱন্তই কিবা এটা কৃপা কৰিব, কি বা কৰে কৃপা, আহক আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। অৰম হেন শুনি হাসি মাতি লন্ত চক্ৰ পানী, উপৰি জন্মৰ কথা
প্রাণী পূৰ্বত আছিলা তুমি প্ৰিন্সিনাবে বহুদেৱ আছিলা তপপ্ৰজাপতি সৃষ্টি কৰিবাক ব্ৰহ্মাই দুই কোৱা দেখিলা শুনি দুয়ো প্ৰাণী ঘূৰ তপচৰিলা হৰিলা হিম মহা ৰৌদ বৃষ্টি বাত বায়ু ভক্ষী থাকা কটু ভুঞ্জি পাত হেৰাম আৰাধিলা মুক তপ কৰিয়া সৰিষ বহি গইল দিব্য বাহ হাজাৰ বৰিষ এই ৰূপে দেখা দিয়া ভুলোৱা বৰ ভুলাহা পুত্ৰে কহক তুমি সমসৰ এই হৌক ভুলি মই গৈলো বৰ দিয়া নুখুজিলা মুখ্যমূত মুহিলে কমায়া লোকতনে দেখি মোৰ সমৰূপে গুণে প্ৰিন্সি গৰ্ভ নামে পুত্ৰ ভৈলো আপুনি অদিতি কশ্যপ পাছে ভৈলা তোৰা দুই সি জন্মটো উপজিলো বামন ৰূপ হৈ তৃতীয় জন্মত আবে নিজৰ ৰূপ ধৰি উপজিলো তোমাতে হৈ তক ৰক্ষা কৰি ব্ৰহ্মৰূপে চিন্তা নুহি কৰা পুত্ৰ স্নেহ ইজনে অৱশ্যে মুখ্য পাইবাই দেহ অৰাম কংসক সংকিয়া যেবে শুনিও পাই থয়নীয়া মুখ গকু লতপলুৱাই উপজীৱে যোগ মায়া যশোদাৰ ঘৰে মুক থয়া তাংক লয়া আশিও সতৰে অ হৰি অ ৰাম এহি বুলি তাখম্বাক বিষ্ণু ভৈলা চুপ দুই হান্তৰ আগতে ভৈলন্ত শিশু ৰূপ
জয় কৃষ্ণ। এনেভাৱে যেতিয়াৰ বসুদেৱ দৌৰিব কিয় মনত কিছু সন্দেহ হ'ল সেইজন ভগৱন্তৰ কৃষ্ণৰ প্ৰতি। যেতিয়া এনেভাৱে স্তুতি কৰাৰ পিছত দুইজন বসুদেৱে নিশ্চুপ হয় মনে মনে থকাৰ পিছত সেইজন ভগৱন্তই বসুদেৱ দৈৱকী মনৰ সন্দেহ দূৰ কৰিবলৈ কৈছে যে সোণাৰ সেইজন চক্ৰপাণীয়ে কৈছে সেই বসুদেৱ দৈৱকী তোমালোক দুয়োজনৰ ইয়াৰ আগৰ জন্মৰ কথা মই তোমালোকক কওঁ শুনা। তোমালোক দুয়োজন বসুদেৱক কৈছে যে হে বসুদেৱ তুমি প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ আছিলা, তোমাৰ নাম আছিলে সেই সময়ত সুতপা, প্ৰজাপতি আছিলা। আৰু সেই দৈৱকী কৈছে তুমি আছিলা পিঞ্চি নামে এগৰাকী সতী। যেতিয়া প্ৰজাপতি ব্ৰহ্মাই তোমালোকক সৃষ্টি কৰিবলৈ দিছিল তেতিয়া তোমালোকে সৃষ্টি কৰিবলৈ গৈ তোমালোকে মোক তপস্যা কৰিছিলা। 12,000 বছৰ তোমালোকে সেই অৰণ্যত কেৱল ৰদ বৰষুণক নেওচি ঠাণ্ডা গৰমক নেওচি আৰু খোৱা বোৱা সমস্ত এৰি কেৱল বায়ু ভক্ষণ কৰি 12,000 বছৰ তপস্যা কৰিছিলা। আৰু তোমালোকৰ সেই তপস্যাত সন্তুষ্ট হয় মই তোমালোকক দৰ্শন দিছিলো। আৰু সেই সময়ত তোমালোকে কৈছিলা যে হে প্ৰভু যে আমি তোমাৰ দৰে এটি পুত্ৰ সন্তান পাব বিচাৰো। যেতিয়া ভগৱন্তৰ দৰ্শন দি ভগৱন্তই কৈছে যে সেই সময়ত তোমালোকে 12,000 বছৰ তপস্যা কৰোঁতে তোমালোকৰ তপস্যাত মই সন্তুষ্ট হৈছিলো, তোমালোকক বৰ দিবলৈ মই সেই সময়ত উপস্থিত হৈছিলো। তোমালোকে সেই সময়ত কি কৰিলা? তোমালোকে সেই সময়ত মুক্তি নিবিচাৰিলা, মোৰ মায়াৰ বশৱৰ্তী হয় তোমালোকে মায়াহে বিচাৰিলা। বোলে প্ৰভু তোমাৰ দৰে এটি মোক পুত্ৰ সন্তান দিয়া। তেতিয়া লগে লগে কি কৰিলো যে তোমালোকক সেই গৰ্ভত মই তেতিয়াৰ পিঞ্চি গৰ্ভ নামে পুত্ৰ মই জন্ম লাভ কৰিলো। আৰু তাৰপিছত তোমালোকৰ দ্বিতীয় জন্মত তোমালোক আছিলা অদিতি আৰু কাশ্যপ। আৰু সেই অদিতি কাশ্যপ হিচাপে থাকোঁতে তোমালোকৰ পুত্ৰ ৰূপে মই ব্ৰাহ্মণ হৈ মই জন্ম লাভ কৰিলো। এইবাৰ মই তৃতীয় জন্ম লাভ কৰিছো। এই তৃতীয় জন্মত মই তোমালোকক সত্যভাৱে ৰক্ষা কৰিম। আৰু তোমালোকে মোক ব্ৰহ্মৰূপে চিন্তা নকৰিবা, তোমালোকে মোক পুত্ৰৰূপে স্নেহ কৰিবা। আজি বসুদেৱ দৈৱকীয়ে ব্ৰহ্মৰূপে অৰ্থাৎ ভগৱান ঈশ্বৰৰূপে পালেও ভগৱন্ত কৃষ্ণই কৈছে তোমালোকে মোক কিন্তু এনেভাৱে ভগৱান জ্ঞান নকৰিবা, তোমালোকে মোক পুত্ৰদৰে মৰম কৰিবা, পুত্ৰদৰে মৰম কৰিবা। ব্ৰহ্মৰূপে তোমালোকে মোক স্নেহ নকৰিবা, পুত্ৰৰূপে স্নেহ কৰিবা। আৰু জানি ল'বা এই জন্মতে তোমালোকে অৱশ্যে দুয়োজনে এই দেহ এৰি মুক্তি লাভ কৰিব পাৰিবা। আৰু তোমালোকে যে এই যে বিপদৰ কথা কৈ আছা, এই বিপদৰ কথা মই তোমাক কওঁ শুনা, যে তুমি কি কৰিবা তৎমুহূৰ্ততে মোক নি তুমি সেই গকুলত লুকুৱাই থৈ আহিবা। যে তাতো সেই যোগমায়া যশোদা তাত জন্ম লাভ কৰিছে, তাতে তুমি মোক থবা আৰু তুমি যোগমাক লৈ আহিবা। এনেভাৱে কৈ সেইজন ভগৱন্তই নিশ্চুপ হৈ থাকিল। দুহান্তৰ আগে ভৈলন্ত শিশুৰূপ, লগতে তেতিয়াই শিশুৰূপ ধাৰণ কৰিছে। ইতিমধ্যে সেইজন জগতৰ ঈশ্বৰ এই কথাখিনি সেই যে ঈশ্বৰে তেওঁ কৈ আছে সেই জ্যোতিটোৰ দ্বাৰাই শিশুৰূপ ধাৰণ কৰিছে। এতিয়া এই যে শিশুৰূপ ধাৰণ কৰিলে আহক, এতিয়া কৃষ্ণইতো ক'লেই যে মোক তুমি কি কৰিবা ইয়াৰ পৰা গকুলত থবা। এতিয়া বসুদেৱে গকুলত থব যায় নে নাযায় আহক, আমিও বাৰু তেওঁৰ লগত সহযোগ কৰোঁ, আমিও পাৰিলে অকণমান থৈ আহোঁ নহয় জানো বাৰু। জয় কৃষ্ণ। অৰম পালি পহৰীয়া নগৰীয়া দাৰিজন দেৱীৰ প্ৰভাৱে সবে ভৈলা অচেতন নিদ্ৰা গয়া পৰিল তেখ আছে ৰখি
জাগি জীৱাও আছে সিও নেদেখিল আখি বৃহতক পাত আঁকি আঁঠুৰ পতংকাৰে দাৰ হব বান্ধি আছে লোহাৰ দেখিব খুদাব আপুনি চুটেদাৰ সূৰ্য দৰ্শনে যেন গুছে অন্ধকাৰ পালি পোহৰীয়া হবু নজানিল কেৱ কৃষ্ণ ককুলাত লয়া জান্ত বসু দেৱ অৰাম বৰিষে কণিকা মেঘে ওপৰত গাজে ফনায়ে ধৰিলা ছত্ৰ আশী সৰ্প ৰাজে অৰাম বাৰিষা যমুনা নদী ফেনে ফুটকাৰ ঢৌ দেখি লাগে ভৰি ভাগে বজোৱাৰ কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে ৰামক দিলন্ত যেন কণ্ঠ সিন্ধু ৰাজে অপয়াসে বসুদেৱে যমুনা চৰাইল এক নিমিষেকে গয়া গকুলক পাইল নিদ্ৰা গয়া গোৱাল সকল সুতি আছে চেতন যশোদাক দেখি লন্ত পাছে অৰাম কৃষ্ণ পথৈ লন্ত টান শয্যাত শুৱাই তাহানে কন্যাক লয়া আখিলা নাই অৰাম দৈব কিৰে লগে খুৱাই থৈলা মহাবল পূৰ্বতে পিন্ধিলন্ত আপুনি হৰ জয় কৃষ্ণ।